মই নাজানো আপুনি এইটো ভিডিঅ' কেতিয়া চাই আছে। হ'ব পাৰে 2023ৰ আৰম্ভণিত চাই আছে বা শেষত, ডাজন্ট মেটাৰ। নতুন বছৰটো প্ৰত্যেক বছৰে আহে, কেলেণ্ডাৰ সলনি হৈ আছে, কিন্তু আপুনি নহয়। মই নাজানো আপোনাৰ আগৰ দিনবোৰ কেনেকুৱা আছিলে, কিন্তু যি আহিবলগীয়া 6 মাহ আছে, গেৰেণ্টিৰে ক'ব পাৰোঁ যে লাইফ চেঞ্জিং হ'ব পাৰে। আজি মই আপোনাক যি ক'ব গৈ আছোঁ, সেইটো যদি মাত্ৰ 6 মাহ ফ'ল' কৰি লয়, তেন্তে আপোনাক ছাকচেছফুল হোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে। এনেকুৱা মন্ত্ৰ এইটো ভিডিঅ'ৰ ভিতৰত যিটো আপুনি 6 মাহ মাত্ৰ 6 মাহ যদি ফ'ল' কৰি লয়, তেন্তে যি গ'ল আপুনি বছৰত এচিভ কৰিব বিচাৰি আছে, সেইটো মাত্ৰ 6 মাহত এচিভ কৰিব পাৰিব। আপোনাৰ জীৱনৰ ভাবিব নোৱাৰা চেঞ্জিং আহিব। আজিৰ দিন তাৰিখটো ক'ৰবাত লিখি থৈ দিয়ক, আৰু ভিডিঅ'ত মগ্ন হৈ যোৱাৰ আগত আপুনি যি কৰি আছে সেইটো অকণমান বন্ধ কৰি লওক আৰু শান্ত হৈ লওক আৰু আইচলেশ্যনত গুচি যাওক। কিয়নো যিখিনি কথা মই আজি ক'ম সেইখিনি ভাল কৰি যাতে আপুনি বুজি পায়। 1 নম্বৰ, 6 মাহৰ কাৰণে গায়ব হৈ যাওক। আহি থকা 6 মাহৰ কাৰণে পাহৰি যাওক যে এই পৃথিৱীত আপোনাৰ কোনোবা আছে। পাহৰি যাওক নিজৰ বন্ধু আৰু গাৰ্লফ্ৰেণ্ডক। কোনো ক'তো নাযায়। 6 মাহ সিহঁতৰ কাৰণে দৰ্জা বন্ধ কৰি দিয়ক, দূৰত গুচি যাওক মানুহৰ ডিষ্ট্ৰেকশ্যনৰ পৰা। তাৰমানে আপুনি 6 মাহৰ কাৰণে মতলবী পৃথিৱী আৰু মানুহৰ পৰা দূৰত থাকক। নিজকে আইচলেট কৰি লওক, য'ত আপোনাৰ লগত থাকিব আপোনাৰ মাইণ্ড, বডি, গ'ল আৰু পাৰপ'জ, আৰু আপোনাৰ লাইফ থাকিব। 6 মাহ ইমানো দীঘলীয়া সময় নহয় যিমান আপুনি নষ্ট কৰিছে আগতে। এইটো শুনাত বহুত দীঘলীয়া যেন লাগি আছে, কিন্তু এইটোও চিন্তা কৰক, এইটো আপুনি আপোনাৰ লাইফৰ কাৰণে কৰি আছে, আপোনাৰ সপোনবোৰৰ কাৰণে কৰি আছে। ইয়াৰ মাজত যিয়েই আহক, যিমান টকা থকা মানুহ হওক, যিমানেই পাৱাৰ থকা হওক, কোনোবাই ফাল্টু কথা কৈ আছে, কাল্টি মাৰক। আপোনাৰ বন্ধু নিজৰ মতলবত মাতি আছে, ঘূৰিব মাতি আছে, মানা কৰি দিয়ক। আপোনাৰ যোৱা নোযোৱাৰ লগত কাৰো একো নাযায়। সকলো কথাৰ কাৰণে মানুহক স্বীকাৰ কৰা বন্ধ কৰি দিয়ক। আপুনি যিমান মানুহৰ লগত থাকিব, আপুনি সিমানেই উলঝি গৈ থাকিব। সকলো আনৱান্টেড গ্ৰুপছৰ পৰা লেফ্ট হৈ যাওক। ফাল্টু মানুহসকলক মিউট কৰি দিয়ক আৰু টাইম ৱেষ্ট কৰা সকলক ব্লক কৰি দিয়ক জিন্দগীৰ পৰাও। ফেচবুক, ইনষ্টাগ্ৰাম, স্নেপচেটৰ দুনিয়াৰ পৰা বাহিৰত ওলাই আহক। কাম আছে, প্ৰয়োজন আছে, কল কৰক, কথা পাতক আৰু শেষ কৰক। মেছেজ টাইপিং কৰাত আপোনাৰ টাইম নষ্ট নকৰিব। এই 6 মাহ একেবাৰে চেলফিছ হৈ যাওক। নিজৰ বাবে ভাবক, নিজৰ লক্ষ্য, নিজৰ সপোন, নিজৰ ফেমিলিৰ বাবে চিন্তা কৰক। আৰু যি বস্তুৱে এইবোৰৰ পৰা দূৰত লৈ গৈ আছে, সেইবোৰ কৰা বন্ধ কৰক। 2 নম্বৰ, কম কওক, বেছি কৰক। খালী কাহি আৰু কইন্স সদায় শব্দ কৰে। আপোনাৰ এটিটিউড, আপোনাৰ মটিভেশ্যন থকা ষ্টেটাছৰ পৰা একো নহয়। কোনোবাই কিবা কৈ দিছে, তেওঁৰ বদলা ল'বলৈ ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ ষ্টৰী ৰাখি আছে, আৰু দিনটো বিচনাত পৰি আছে। বেলেগক জ্বলাবৰ কাৰণে, বেলেগক দেখাবৰ কাৰণে ষ্টৰী লগোৱা বন্ধ কৰক। ইনষ্টাগ্ৰামৰ শায়েৰীৰ পৰা বাহিৰত আহক। সকলো মানুহক নিজৰ কাহিনী নক'ব, সকলো মানুহক নিজৰ জীৱনত সোমাব নিদিব। কেতিয়াবা ভাবিছেনে আপোনাৰ মটিভেশ্যন ঠাণ্ডা কিয় হৈ যায়? আপুনি এনেকুৱা সংগীৰ লগত থাকে যিয়ে আপোনাৰ গোটেই এনাৰ্জি শুহি লয় আৰু নাইকিয়া কৰি দিয়ে, আপোনাক খালী কৰি দিয়ে। এনেকুৱা বন্ধুৰ পৰা দূৰত থাকক। বেলেগৰ অপিনিয়ন, চুগলি, নিন্দা কৰা শুনা বন্ধ কৰক। বেলেগৰ বিষয়ে ভাবা, চিন্তা কৰা বন্ধ কৰক। কাইলৈ আপুনি নাথাকিলে দুনিয়া ৰৈ নাযায়। আপুনি থকা নথকাৰ কাৰণে কাৰো একো পাৰ্থক্য নহয়। দুনিয়া যেনেকুৱা চলি আছে তেনেকুৱাই চলি থাকিব। মৰি যোৱা মানুহক এদিনতে মানুহে পাহৰি যায়। বেলেগে আপোনাৰ বিষয়ে কি ভাবে, তাক লৈ কিয় চিন্তা কৰে? আৰু ইমানে যদি চিন্তা কৰে, তেন্তে ৰুল নম্বৰ 3, আপোনাৰ ফিলিংছবোৰ জ্বলাই দিয়ক। বিনা কাৰণত অশান্তি, ডিমটিভেটেড ফিল কৰি আছে, টেনশ্যন হৈ আছে, তেন্তে এখন কাগজ লওক, তাত লিখক আৰু জ্বলাই দিয়ক। মনত যিমান খং, চিন্তা, চুগলি, বেয়া কথা, নেগেটিভিটি, মাৰ্কছ কম আহিছে, যিমান চিন্তা আছে সকলো শেষ হৈ যাব। লিখিব নোৱাৰে, লিখিবৰ কাৰণে এলাহ লাগি আছে, তেন্তে ফ্ৰণ্ট কেমেৰা অন কৰক আৰু কেমেৰাক আপোনাৰ সকলো ফিলিংছ শ্বেয়াৰ কৰক আৰু নিজে খালী হৈ যাওক। আপুনি যিমান এনেকুৱা কৰিব, সিমানেই আপুনি সুখত থাকিব। বেলেগক নিজৰ দুখৰ কথা কোৱাৰ একো প্ৰয়োজন নাই। আপোনাক সোধাজনেও আপোনাৰ ফাইদা উঠাই গুচি যাব। 4 নম্বৰ, থিংক ইউ লাইক এ প্ৰডাক্ট। আপুনি যি খাব, দেখিব, পঢ়িব, নিচা কৰিব, মই গেৰেণ্টিৰ সৈতে ক'ব পাৰোঁ যে 20 দিনৰ পিছত আপুনি তেনেকুৱাই হৈ যাব। লোহাও যদি কেইদিনমান চুম্বকৰ লগত থাকে, তেন্তে চুম্বকৰ দৰে হৈ যায়, কিন্তু কিছু সময় দূৰত থকাৰ পিছত সি আকৌ আগৰ ষ্টেজলৈ আহি পৰে। আপোনাৰ হেবিটছৰ আপুনি গোলাম হয়। আপোনাৰ হেবিটছে নিৰ্ণয় কৰিব আপোনাৰ ছাকচেছৰ। নিজকে নিজে প্ৰডাক্টৰ নিচিনা ভাবক যে এটা গাড়ীত বেয়া তেল যাই আছে, তেন্তে সেইটো গাড়ী কিমান দিনলৈ ভালকৈ চলিব? আপুনি আপোনাৰ ভিতৰত যিমানেই ভাল নলেজ ৰাখিব, আপুনি সিমানেই ভাল ডিচিশ্যন ল'ব পাৰিব। 6 ইঞ্চৰ মোবাইলতো আপডেট আহি থাকে, তেন্তে আপুনি নিজকে নিজে কিয় আপডেট নকৰে? নিজৰ মাইণ্ডক কিয় লেতেৰা ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, নেটফ্লিক্সেৰে ভৰাই ৰাখিছে? নিজৰ মাইণ্ডক কণ্ট্ৰলত ৰাখক। 5 নম্বৰ, আপোনাৰ শৰীৰক ভাল খাদ্য খুৱাওক। খাদ্যই আপোনাৰ বডিক কেৱল ফিজিকেলি আনহেল্ডি নকৰে, বৰঞ্চ আপোনাৰ ব্ৰেইনত কেমিকেলি চেঞ্জেছো কৰে। বিনা কাৰণত টেনশ্যন, ল' ফিল, মূৰৰ বিষ, এলাহ, ফ'কাছ কৰিব নোৱাৰা আপোনাৰ খাদ্যৰ কাৰণেই হয়। খাদ্যই আপোনাৰ শৰীৰৰ তেল হয়। বেছি সময়লৈকে কনচেণ্ট্ৰেটেড থাকি কাম কৰিব বিচাৰে, ভাল খাদ্য খোৱাৰ অভ্যাস কৰক। শৰীৰত শক্তি নাই, জিম যোৱা আৰম্ভ কৰি দিয়ক। লাইফত কিবা কৰিব বিচাৰে, তেন্তে কিবা কৰিবৰ বাবে এনাৰ্জি লাগে। যদি আপোনাৰ শৰীৰেই ঠিক নহয়, আপোনাৰ ভিতৰত যদি শক্তিয়েই নাই, তেন্তে সেইটো কাম আপুনি কেনেকৈ কৰিব যিটো আপুনি কৰিব বিচাৰে? আহি থকা 6 মাহত কিবা ডাঙৰ কৰিব বিচাৰে, তেন্তে আপোনাৰ বডিক ভাল নিউট্ৰিশ্যন দিয়ক।
এক্সাৰচাইজ কৰক, জিম যাওক, টেষ্টেষ্টেৰন বঢ়াওক। বেছি টেষ্টেষ্টেৰন মানে হাই এনাৰ্জি, হাই কনফিডেন্স আৰু মটিভেটেড ফিল কৰিব। আপোনাৰ মাইণ্ড অৰ্থাৎ ভিতৰৰ জেনেৰেটৰে ভালদৰে কাম কৰা আৰম্ভ কৰিব। আপুনি উৰাজাহাজটো উৰিব পৰা বনাই ল'লে, এতিয়া উৰাব কেনেকৈ সেইটো কৈ আছোঁ শুনক। আপুনি যি এচিভ কৰিব বিচাৰি আছে সেইটো ক্লিয়াৰলি কিবা এখন কাগজত দিন তাৰিখৰ সৈতে লিখি থওক। আপোনাৰ যি লক্ষ্য আছে সেইটো বছৰত, মাহত, সপ্তাহত বা দিনত ভাগ কৰি লওক, ভগাই লওক। 1 বছৰত ক'ত যাব বিচাৰে সেইটো বেলেগ, 6 মাহৰ গ'ল বেলেগ, 1 মাহত কি এচিভ কৰিব বিচাৰে সেইটো বেলেগ, এতিয়া কি কৰিব সেইটো, 1 দিনত কি কৰিব, 1 সপ্তাহত কি কৰিব, আৰু তেনেকুৱাই প্লেন বনাওক। নিজৰ গ'লছবোৰক যিমান সৰু কৰি এচিভ কৰিব সিমান সোনকালে এচিভ হ'ব। ধৰি লওক 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ এচিভ কৰিব বিচাৰে, তেন্তে সেইটো এদিনততো কেতিয়াও সম্ভৱ নহয়। সেইটো কাৰণে আপুনি ধৈৰ্য ধৰি মেহনত কৰি থাকিব লাগিব। আপুনি ডিচিপ্লিনত থাকি আপোনাৰ গ'লছত ষ্টিক হৈ থাকিব লাগিব। মটিভেশ্যনৰ দ্বাৰা একোৱেই নহয়। মটিভেশ্যনৰ দ্বাৰা আপুনি টেম্পৰাৰী জুই লগাব পাৰিব। 6 মাহ, বছৰ মেহনত কৰাৰ কাৰণে ভিতৰৰ পৰা মটিভেশ্যন অহাটো খুব প্ৰয়োজন। আপোনাৰ হোৱাই ক্লিয়াৰ হ'ব লাগিব। আপুনি ছাকচেছফুল কিয় হ'ব বিচাৰে, আপুনি নাম, ফেন, সুখ কিহৰ বাবে বিচাৰি আছে, নিজৰ ফাইনেন্সিয়েল কণ্ডিশ্যন শুধৰাব আছে, আপুনি দুখীয়া হৈ জীয়াই থাকিব নিবিচাৰে, নাইবা আপুনি ভাল হেল্থ বিচাৰে, কি বস্তুৰ বাবে কৰিব বিচাৰে, কমেণ্টছত নিশ্চয় ক'ব। এই 6 মাহটো আপুনি পুৰা ফ'কাছত থাকক। যিকোনো কাম আৰম্ভ কৰাৰ আগত আপোনাৰ ফোন বন্ধ কৰি লওক। এটা সময়ত এটাই কাম কৰক। মাল্টিটাস্কিঙৰ দ্বাৰা আপুনি মাত্ৰ 2টা কামৰ মাজত বজি থাকিব আৰু না ইফালে হ'ব না সিফালে। এটা কাম কৰক, সেইটো শেষ কৰক আৰু পিছত দ্বিতীয় কামটো আৰম্ভ কৰক। খাদ্য খাই আছে অকল খাদ্যই খাওক। জিম কৰি আছে তেন্তে অকল জিম কৰক, সেইটোতেই ফ'কাছ কৰক। পঢ়িব বহিছে তেন্তে অকল পঢ়াত মনোযোগ দিয়ক। কিন্তু যেতিয়া কাম কৰিব বহিছে তেতিয়া মাত্ৰ কাম শেষ কৰাৰ কথা চিন্তা কৰক। বেছিভাগ মানুহ যেতিয়া ঘৰত থাকে তেতিয়া অফিচৰ কথা চিন্তা কৰে, আৰু যেতিয়া অফিচত থাকে তেতিয়া কামত ফ'কাছ কৰাৰ বিপৰীতে ঘৰৰ কথা চিন্তা কৰি থাকে। এটা সময়ত এটাই কাম কৰক আৰু মাত্ৰ সেইটোৰ কথাই ভাবক। এনেকুৱা কৰিলে আপুনি জল্দি ফ্ল' ষ্টেটত গুচি যাব। পিছত আপোনাৰ একো কৰাৰ প্ৰয়োজন নাথাকিব। ষ্টাৰ্টিঙত আপুনি গাড়ী চলাব লাগিব, কিন্তু কিছু সময়ৰ পিছত যি কৰিব আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে কৰিব। সেয়ে যদি আপুনি মানুহৰ কথা শুনে তেন্তে যি কৰিব বিচাৰি আছে সেইটো কৰিব নোৱাৰিব। এই 6 মাহৰ সময়ত মানুহে ক'ব পাৰে যে তোৰ কি হৈ গৈছে, তই আগতকৈ বহুত চেঞ্জ হৈ গৈছ, নতুবা ক'ব পাৰে যে ইচোন পাগল হৈ গৈছে। এনেকৈ হাজাৰ হাজাৰ বেলেগ বেলেগ বস্তুৰ ওপৰত আপুনি নিজৰ কথা শুনিব লাগিব, আৰু উত্তৰ কেৱল মাত্ৰ আপোনাৰ কামৰ দ্বাৰাই দিব লাগিব। ৰিয়েলি যদি আপুনি বিচাৰে, আপুনি যদি আপোনাৰ সকলো লগাই দিয়ে তেন্তে 1 বছৰ, 6 মাহ বা 3 মাহত আপোনাক কমপ্লিটলি ট্ৰান্সফৰ্ম কৰিব পাৰিব। আপুনি যিমানে ইয়াক সময় দিব আপুনি সিমানেই সোনকালে এইটো এচিভ কৰি ল'ব। এইটো ভাবক যে আজিৰ কম্পেৰিজনত আপুনি অহা 6 মাহত কমপ্লিটলি চেঞ্জ হৈ পৰিব আৰু নিজৰ জিন্দগীত এনজয় কৰি থাকিব চাগে। ইমান ষ্টেপ বাই ষ্টেপ ফৰ্মুলা কৈ দিয়াৰ পিছতো যদি আপুনি একো কৰিব নোৱাৰে তেন্তে কেতিয়াও কৰিব নোৱাৰিব। তেন্তে এতিয়া কমেণ্টছত লিখক মই গায়ব হৈ আছোঁ, আৰু কিয় গায়ব হৈ আছে সেইটোও লিখিব, আৰু 6 মাহ পিছত আহি পঢ়িব আপুনি কমেণ্টছত কি কমিটমেণ্ট কৰিছিলে। যদি আপুনি এইটো ভিডিঅ'ৰ পৰা অকণমান হ'লেও কিবা শিকিব পাৰিছে তেন্তে বেল আইকনটো বজাব নাপাহৰিব, আৰু আপোনাৰ ডিমাণ্ডত এনেকুৱা ভিডিঅ' আৰু আহি থাকিব। ধন্যবাদ।